আৰু সৰু ল'ৰা স্পেচিয়েল চাইল্ড আৰু এটা কবিতা লিখি আনিছে মোৰ কাৰণে। তাৰ নাম ধ্ৰুৱজ্যোতি দাস। ধ্ৰুৱক ধন্যবাদ জনাইছোঁ আৰু উজ্জ্বল জীৱন কামনা কৰিছোঁ। এনেকৈ কবিতা লিখি যোৱা। সি লিখিছে, গীত গাই ভাগৰি নপৰা প্ৰবীণ জুবিন দা, আপুনি জানেনে আপোনাক লগ পাবলৈ মোৰ কিমান হেঁপাহ। মোৰ দুটি চকুৱে আপোনাক চাবলৈ প্ৰতি মুহূৰ্ততে অপেক্ষা কৰি থাকে। আপোনাৰ গীতৰ সুৰত মোৰ মন চঞ্চল হৈ উঠে। নাজানো আপোনাক লগ পাম কেতিয়া, আহিবনে সেই সময়, পামনে আপোনাক দেখা। জীৱনৰ শেষ উশাহটোলৈকে মই বাট চাম আপোনাক জুবিন দা। থেংক ইউ ভেৰি মাছ। থেংক ইউ। পুনৰ ধন্যবাদ জনাইছোঁ আৰু খন্তেকৰ পিছতে গীতৰ মাজলৈ ঘূৰি আহিম। সকলোকে নৱবৰ্ষৰ নৱবহাগৰ অজস্ৰ শুভকামনা জনাইছোঁ আৰু ধ্ৰুৱলৈ ধন্যবাদ। লাভ ইউ।